हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। तो আজি মোৰ ভিডিঅ'টো হ'ব এলাৰ্মৰ বিষয়ে। আমি সকলোৱে ৰাতিপুৱা সোনকালে উঠিবলৈ এলাৰ্ম ব্যৱহাৰ কৰোঁ, কিন্তু আমি জানো যে এলাৰ্মটো অকল যেতিয়া মোবাইলটো সুইচ অন থাকে তেতিয়াহে এলাৰ্মটো বাজে। কিন্তু আমি এটা কথা সকলোৱে গম নাপাওঁ যে যেতিয়া আমাৰ মোবাইলটো সুইচ অফ হৈ যায় তেতিয়াও এলাৰ্মটো বাজে। তো ইয়াতো দুটা কণ্ডিশ্যন আছে। তো এটা কণ্ডিশ্যন হ'ল যেতিয়া আমাৰ মোবাইলটো বেটাৰীটো সম্পূৰ্ণৰূপে চাৰ্জ শেষ হৈ ডেড হৈ যায়, সেইটো বেলেগ। কিন্তু আৰু দুই নম্বৰ কণ্ডিশ্যন হৈছে যে যিটো আমি নিজে মোবাইলটো সুইচ অফ কৰোঁ সেইটো। যেতিয়া মোবাইলটো বেটাৰী চাৰ্জ শেষ হৈ সুইচ অফ হৈ যায় তেতিয়া কিন্তু এলাৰ্মটো নাবাজিব। কিন্তু যেতিয়া আমি নিজে সুইচ অফ কৰি দিম তেতিয়াহে এলাৰ্মটো বাজে। তো চাই থাকক ভিডিঅ'টো। আপোনালোকে চাই আছে, এইটো মোৰ নকিয়া মোবাইল হয়। তো এতিয়া বাজে 11:58। তো মই এটা এলাৰ্ম ছেট কৰি দিওঁ 11:59। তো এলাৰ্মটো ছেট হৈ গ'ল। তো মই এতিয়া মোবাইলটো সুইচ অফ কৰি আছোঁ। সুইচ অফ। তো সুইচ অফ হৈ গ'ল সম্পূৰ্ণৰূপে। তো এতিয়া আমি অলপ ৰ'ম এলাৰ্মটো বজালৈকে। তো চাই থাকক ভিডিঅ'টো। এই চাওক সুইচ অফ নিজে নিজে খুলিছে। এই চাওক এলাৰ্মটো বাজি আছে 11:59। তো চালে আপোনালোকে। এতিয়া মই এলাৰ্মটো ষ্টপ কৰিব পাৰোঁ। ষ্টপ কৰি দিলোঁ। এতিয়া অপশ্যন আহিল জাষ্ট চুইচ দ্য ফোন অন। য়েছ দিলোঁ। তো মোবাইলটো চুইচ অন হৈ গ'ল। তো আপোনালোকে দেখিলে যে মোবাইল চুইচ অফ থকা অৱস্থাটো এলাৰ্মটো বাজে। তো এইটো ঠিক আমাৰ মানৱ শৰীৰৰ লগত প্ৰায় একে। যেতিয়া আমি ৰাতি টোপনি যাওঁ তেতিয়া কি হয়, আমাৰ শৰীৰটোহে জিৰণি লয়। মানে আমাৰ যিটো শৰীৰৰ যিটো কাৰ্য ছিষ্টেম সেইটোহে জিৰণি লয়, কিন্তু আমাৰ ভিতৰৰ যিটো প্ৰচেছ সেইটোতো চালুৱে থাকে না। সেই তেনেকৈ কি হয় মোবাইলৰ ক্ষেত্ৰতো একে হয়। যেতিয়া আমি মোবাইলটো চুইচ অফ কৰোঁ ইয়াৰ যিটো ছিষ্টেম সেই ছিষ্টেমটোহে অফ হয়, কিন্তু মোবাইলৰ ভিতৰৰ যিখিনি প্ৰচেছ আছে সেই প্ৰচেছটো চালুৱে থাকে। আৰু মোবাইলৰ ইয়াৰ যিটো টেকনিকেল ৰিজন আছে সেইটো হ'ল যে সকলো মোবাইলতে কি থাকে টাইমাৰৰ এটা ডিভাইচ থাকে আৰু এলাৰ্মৰ এটা ডিভাইচ থাকে। তো এই টাইমাৰৰ ডিভাইচটোৱে এলাৰ্মৰ ডিভাইচলৈকে এটা ছিগনেল পঠিয়ায় যে এতিয়া সময় হৈছে বাজি যা আৰু। তো সেই ছিগনেলটো এলাৰ্মৰ ডিভাইচটোৱে ৰিচিভ কৰি বাজি যায়। কিন্তু আৰু এটা কথা যে 80% মোবাইলতহে এনেকুৱা হয়, মানে চুইচ অফ মোবাইল যেতিয়া চুইচ অফ থাকে তেতিয়া এলাৰ্ম বাজে। কিন্তু বাকী 20% মোবাইলত এনেকুৱা নহয়। কাৰণ সেই যিটো মই ছিগনেল গ্ৰহণ কৰাৰ কথা ক'লোঁ সেই ছিগনেল গ্ৰহণ কৰাৰ ক্ষমতা বাকী 20% মোবাইলত নাথাকে, সেইবাবে তেনেকুৱা নহয়। তো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।